নমস্কাৰ বন্ধু বান্ধৱীসকল, স্বাগতম জনাইছোঁ অসম জব নিউজ চেনেললৈ। আজি আপোনালোকৰ বাবে এটা সুখবৰ লৈ আহিছোঁ যে SCCয়ে বিভিন্ন পদত কনষ্টেবল GDৰ বাবে আবেদন বিচাৰিছে। গতিকে সবিশেষ জানিবলৈ ভিডিঅ'টো শেষলৈকে চাবলৈ নাপাহৰিব। শেষলৈকে চাওক আৰু আমাৰ চেনেলটোলৈ আপুনি যদি নতুনকৈ আহিছে তেতিয়াহ'লে ছাবস্ক্ৰাইব টিপক আৰু কাষত থকা বেল আইকনটো যিটো আছে সেই বেল আইকনটো অল কৰি ৰাখক। তেতিয়াহে অনাগত দিনবোৰত জব নটিফিকেশ্যন এনেধৰণে আপুনি পাই থাকিব। ইয়াৰ বাবে ইতিমধ্যে এই মাহৰ 17 তাৰিখৰ পৰা এপ্লিকেশ্যনসমূহ ষ্টাৰ্ট হৈ গৈছে আৰু ইয়াৰ বাবে লাষ্ট ডেট হৈছে 31 আগষ্ট 2021। পদসমূহৰ মাহিলী দৰমহা হ'ব 21,700 টকাৰ পৰা 69,100 টকা পৰ্যন্ত আৰু এই পদসমূহ কি পদ আছে আৰু পদৰ সংখ্যা কিমান আছে আৰু পুৰুষ মহিলা উভয়ে কৰিব পাৰিব ইয়াৰ বাবে এপ্লাই। গতিকে চাওক কেনেধৰণে আছে। BSFৰ পদৰ সংখ্যা পুৰুষৰ SC কোটাসকলৰ বাবে 1026টা আৰু ST সকলৰ বাবে 603টা, OBC সকলৰ বাবে 1453টা, EWSৰ বাবে 641টা, আনৰিজাৰ্ভ কেটেগৰী সকলৰ বাবে 2690টা আৰু ইয়াত টোটেল 6413টা। আনহাতে মহিলাসকলৰ বাবে SC কোটাত আছে 176টা, ST সকলৰ বাবে 110টা, OBC সকলৰ বাবে 255টা, EWS সকলৰ বাবে 113টা, আনৰিজাৰ্ভ কেটেগৰীত আছে 478টা। টোটেল হৈছে 1132টা পদ। CISFৰ বাবে পুৰুষৰ SC কোটাত আছে 1133টা পদ, STত আছে 786টা, OBC সকলৰ বাবে আছে 1714টা, EWSত আছে 760টা, আনৰিজাৰ্ভ কেটেগৰীত আছে 3217 আৰু টোটেল 7610টা পদ। আনহাতে মহিলাসকলৰ বাবে SC কোটাত আছে 128টা, ST সকলৰ বাবে আছে 86টা, OBC সকলৰ বাবে 193, EWSৰ আছে 88, আনৰিজাৰ্ভ কেটেগৰীত আছে 359, টোটেল হৈছে 854টা পদ। CRPFৰ কোনো ধৰণৰ পদ নাই। তাৰপিছত SSB সকলৰ পুৰুষৰ SC কোটাত আছে 604টা, ST কোটাত 314, OBCত আছে 892, EWSত আছে 380, আনৰিজাৰ্ভ কেটেগৰীত আছে 1616, টোটেল হৈছে 3806। মহিলাসকলৰ বাবে ইয়াত কোনো ধৰণৰ পদ নাই। ITBP পুৰুষৰ SC কোটাত আছে 177, ST সকলৰ 131, OBC সকলৰ 250, EWSৰ আছে 95, আনৰিজাৰ্ভ কেটেগৰীত আছে 563, টোটেল হৈছে 1216। আনহাতে মহিলাসকলৰ বাবে ইয়াত SC কোটাত আছে 28টা, ST কোটাত 20টা, OBCত 42টা, EWSত আছে 8টা, আনৰিজাৰ্ভ কেটেগৰীত 117 আৰু টোটেল হৈছে 215। আছাম ৰাইফলছৰ পদৰ সংখ্যা পুৰুষসকলৰ SC কোটাত 391টা, STত আছে 508টা, OBCত আছে 615, EWSত আছে 370, আনৰিজাৰ্ভ কেটেগৰীত আছে 1354, টোটেল হৈছে 3185। আনহাতে মহিলাসকলৰ বাবে ইয়াত SC কোটাসকলৰ 71টা, ST সকলৰ 99, OBC সকলৰ 115 আৰু EWSত আছে 60টা, আনৰিজাৰ্ভ কেটেগৰী 255, টোটেল হৈছে 600। NIৰ কোনো পদ নাই। SSFৰ মুঠ পুৰুষৰ SC কোটাত 28টা, ST সকলৰ 14টা, OBCত আছে 49টা, EWSত আছে 19টা, আনৰিজাৰ্ভ কেটেগৰীত আছে 84টা, টোটেল হৈছে 194। আনহাতে মহিলাসকলৰ ইয়াত SC কোটাৰ পদৰ সংখ্যা 7টা, STত 3টা, OBCত 11টা, EWSত আছে 4টা, আনৰিজাৰ্ভ কেটেগৰীত আছে 21টা, টোটেল হৈছে 46টা। সৰ্বমুঠ পদৰ সংখ্যা 25,271টা। পদসমূহৰ বাবে বয়সৰ সীমা বিচাৰিছে 18 বছৰৰ পৰা 23 বছৰৰ ভিতৰত হ'ব লাগিব। তাৰপিছত ইয়াত SC, ST, OBC আৰু এক্স ছাৰ্ভিচ সকলৰ বাবে বয়সৰ সীমা ৰেহাই দিয়া হৈছে। ইয়াত SC, ST সকলৰ বাবে 5 বছৰৰ ৰেহাই দিয়া হৈছে, OBC সকলৰ বাবে 3 বছৰ ৰেহাই দিয়া হৈছে আৰু এক্স ছাৰ্ভিচমেন সকলৰ বাবে 3 বছৰ
ৰেহাই দিয়া হৈছে। প্ৰথমৰ বাবে নিম্নতম আপোনাৰ শিক্ষাগত অৰ্হতা ক্লাছ 10 বিচাৰিছে, অৰ্থাৎ মেট্ৰিকুলেশ্যন হ'লে কৰিব পাৰিব। তাৰোপৰি যিসকল NCC চাৰ্টিফিকেট প্ৰাপ্ত তেওঁলোকৰ বাবে বিশেষ সুবিধা SSCয়ে আগবঢ়াইছে। ইয়াত NCC GC চাৰ্টিফিকেট প্ৰাপ্তসকলে 5% মাৰ্ক বোনাছ ৰূপে পাব। B চাৰ্টিফিকেট প্ৰাপ্তসকলে 3% নম্বৰ আৰু A চাৰ্টিফিকেট প্ৰাপ্তসকলে 2% নম্বৰ বোনাছ ৰূপে পাব। ইয়াত এপ্লিকেশ্যন ফিজ 100 টকা বিচাৰিছে, কিন্তু যিসকল মহিলা কেণ্ডিডেট হ'ব ইয়াৰ বাবে পৰীক্ষাসমূহ হ'ব কম্পিউটাৰ বেছ। আৰু কম্পিউটাৰ বেছত মুঠ প্ৰশ্ন সংখ্যা থাকিব 100টা আৰু 100টাত সৰ্বমুঠ নম্বৰ থাকিব 100 আৰু ইয়াৰ বাবে আপোনাক সময় দিয়া হ'ব 90 মিনিট। পৰীক্ষাটো আপোনাৰ 4টা গ্ৰুপত প্ৰশ্ন কাকতটো ভগোৱা হ'ব। তাৰে প্ৰথম গ্ৰুপটো হ'ব জেনেৰেল ইণ্টেলিজেঞ্চ আৰু ৰিজনিং। ছেকেণ্ড পাৰ্টত থাকিব জেনেৰেল নলেজ আৰু জেনেৰেল এৱাৰনেছ, আৰু তৃতীয় গ্ৰুপত থাকিব এলিমেণ্টেৰী মেথমেটিক্স, আৰু 4 নম্বৰ গ্ৰুপত থাকিব ইংলিছ বা হিন্দী। আৰু প্ৰত্যেকটা গ্ৰুপত 25টাকৈ কুৱেশ্যন থাকিব আৰু মুঠ নম্বৰ থাকিব 25-25কৈ 4টা গ্ৰুপত। প্ৰথমতে হ'ব আপোনাৰ ৰিটেন টেষ্ট। আপুনি ৰিটেন টেষ্ট যেতিয়া কোৱালিফাই হ'ব তেতিয়া আপোনাৰ ফিজিকেল এফিচিয়েঞ্চি টেষ্ট, তাৰপিছত ফিজিকেল ষ্টেণ্ডাৰ্ড টেষ্ট লোৱা হ'ব। ফিজিকেল এফিচিয়েঞ্চি টেষ্টত কেণ্ডিডেটসকলে দৌৰিব লাগিব। ইয়াত পুৰুষৰ বাবে 5 কিলোমিটাৰ 24 মিনিটত দৌৰিব লাগিব আৰু মহিলাসকলৰ কাৰণে 1.6 কিলোমিটাৰ দৌৰিব লাগিব। তাৰপিছত ফিজিকেল ষ্টেণ্ডাৰ্ড যিটো টেষ্ট হ'ব, ফিজিকেল ষ্টেণ্ডাৰ্ড টেষ্টত মিনিমাম হাইট হ'ব লাগিব পুৰুষসকলৰ 170 চেণ্টিমিটাৰ আৰু মহিলাসকলৰ বাবে 157 চেণ্টিমিটাৰ। ইয়াত উচ্চতাৰ ৰেহাই দিয়া হৈছে। যিসকল ST আছে, SC আছে তেওঁলোকৰ বাবে ৰেহাই দিয়া হৈছে। আৰু বুকুৰ জোখ 80 চেণ্টিমিটাৰ আৰু ফুলাই দিলে 85 চেণ্টিমিটাৰ হ'ব লাগিব। ইয়াতো আপোনালোকৰ বাবে ৰিলেক্সেশ্যন দিছে। যিসকল চিডিউল ট্ৰাইব আছে তেওঁলোকৰ 76 চেণ্টিমিটাৰ আৰু ফুলাই দিলে 5 চেণ্টিমিটাৰ বাঢ়িব লাগিব। তাৰপিছত যি পেট আৰু PST যেতিয়া এক্সাম আপোনাৰ কোৱালিফাই হ'ব তাৰপিছত আপোনাৰ মেডিকেল টেষ্ট হ'ব। প্ৰথমৰ বাবে আপুনি অনলাইন যোগে কৰিব লাগিব, অনলাইন যোগে আবেদন কৰিব লাগিব। এতিয়া অনলাইন যোগে আবেদন কৰিবলৈ আপুনি আপোনাৰ নিকটতম যি কম্পিউটাৰ চেণ্টাৰ আছে বা অনলাইন এপ্লাই কৰিব পাৰে তালৈ যাব পাৰে। তালৈ যোৱাৰ আগতে আপুনি কেইটামান বস্তু লৈ যাব লাগিব, যেনেধৰণৰ আপোনাৰ মেট্ৰিকুলেশ্যন চাৰ্টিফিকেট, আপুনি মেট্ৰিক পাছ হোৱা চাৰ্টিফিকেট বা মাৰ্কশ্বিটখন, তাৰপিছত আপোনাৰ ভোটাৰ ID কাৰ্ড নাইবা পেন কাৰ্ড নাইবা স্কুল চাৰ্টিফিকেট যিটো, আৰু আপোনাৰ মোবাইল আৰু আপোনাৰ এটা ইমেইল ID থাকিব লাগিব। আৰু আপুনি যদি ঘৰতে এপ্লাই কৰিব বিচাৰে তেনেহ'লে কেনেকৈ এপ্লাই কৰিব, ইয়াৰ প্ৰচিডিউৰ কেনেকুৱা, কি ছাবমিট কৰিব লাগিব, নেক্সট এটা ভিডিঅ' বনাই দেখুৱাম, আপোনাৰ কম্পিউটাৰ স্ক্ৰীণত এটা দেখুৱাই দিম। অধিক তথ্য জানিবলৈ আপোনালোকে ডেছক্ৰিপশ্যন এটা লিংক দিয়া আছে, সেই লিংকটো চেক কৰিব পাৰে। তাত গৈ আপোনালোকে ভালকৈ চাই ল'ব পাৰিব।